আমাৰ মধুৰি আগ চিঙি আছে, মধুৰি লাগি আছে। এইটো ভাল নহয়, এইজোপা মধুৰি খাবলৈ বহুত ভাল লাগে, কিয়নো সৰু সৰু হয়, বহুত মিঠা সঁচাকৈ দেই। Hey guys, নমস্কাৰ, মই ৰিমি, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈছোঁ আপোনালোকৰ কাৰণে এটি নতুন ব্লগ, আৰু এই ব্লগটো বনাইছোঁ আজি মোৰ মাৰ ঘৰত। আশা ৰাখিছোঁ এই ব্লগটো চাই সকলোৱে ভাল পায়, আৰু যদিহে ভাল লাগে আপোনালোকে মোৰ চেনেলটো গৈ মোৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰি দিব। আশা ৰাখিছোঁ ব্লগটো সকলোৱে চাই ভাল পায়। আজি লৈ আহিছোঁ এই নতুন ব্লগত আপোনালোকৰ কাৰণে একাপ চাহ, যি কাপ চাহ ভাবিব পাৰি কিনো ডাঙৰ কথা চাহ, কিন্তু বহুত ডাঙৰ কথা একাপ চাহ খালে। কিন্তু মই চাহ খাই কিন্তু বহুত বেয়া পাওঁ, কিন্তু আপোনালোকক দেখাব বিচাৰিম চাহকাপ কিদৰে বনাম। কিন্তু আপোনালোকে এই চাহকাপ খালে বহুত বেনিফিটছ থাকে, আৰু এই চাহ মই চাহ বুলি কওঁ, কিন্তু মই চাহ নাখাওঁ, কিন্তু কাঢ়া বুলি ক'ব পাৰে। ঘৰৰ বাৰীত থকা কেইটামান বস্তু আৰু ঘৰৰ কিটচেনত থকা কেইটামান বস্তু প্ৰয়োগ কৰি বনাম এবিধ বনোৱা দৰে তৈয়াৰ কৰা একাপ চাহ, যি কাপ চাহ খালে আমাৰ স্কিন, হেল্থ, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু পেটৰ সমস্যা, কনষ্টিপেশ্যন সকলোবিলাক ভাল হৈ থাকে। আৰু এই কাৰণটো মই খোৱা বহুত বছৰ হ'ল, সেইকাৰণে মই ভাবিলোঁ ব্লগৰ যোগেদি আপোনালোকক এই চাহকাপ বনাই দেখাওঁ। আশা ৰাখিছোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, আৰু যদি চাহকাপ বনাই যদি মই যি কাপ চাহ আপোনালোকক বনাই দেখাম আৰু চাই যদি আপোনালোকক ভাল লাগে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আহকচোন কি বস্তু লাগিব। প্ৰথমে আমি চিঙি লওঁগৈ ঘৰত বাৰীত থকা বস্তু, আৰু ভিতৰত থকা বস্তুখিনি আপোনালোকক আমি দেখাম। আহক চাওঁ কি লাগে। প্ৰথমে আমাক লাগিব তুলসী চিঙোগৈ। আহক কেনেদৰে তুলসী আমি চিঙিম। কিন্তু তুলসী যেতিয়া আমি চিঙো সকলোৱে কি কৰে, আমি কেৱল পাতটো ছিঙি পেলাই দি দিওঁ, কিন্তু পাততো বেনিফিটছ থাকে, কিন্তু আমি ঠাৰিয়ে চাৰিয়ে আমি ছিঙিব লাগে। এনেদৰে আমি ঠাৰিয়ে চাৰিয়ে অলপমান ছিঙিম, যিহেতু 4 কাপ চাহ বনাবৰ কাৰণে অলপমান লাগিব। মই সদায় ঠাৰিৰ সৈতে দিওঁ, কাৰণ ঠাৰিত বহুত বেনিফিটছ থাকে। মই পিছত আপোনালোকক বনাওঁতে বেনিফিটছখিনি কৈ যাওঁ। এতিয়া আমি তুলসী ছিঙি ল'লোঁ। আহক এতিয়া নেক্সট আমি ছিঙিম, ব'লক দেখাওঁ কিনো ছিঙিম। তুলসী ছিঙিলে সদায় আপোনালোকে ঠাৰিৰ সৈতে তুলসী ছিঙিব, কেতিয়াও অকল পাতখিনি ছিঙি নিদিব। আহক নেক্সট আমি ছিঙিবলৈ যাম কি দেখাই। আমাক লাগিব মধুৰিৰ আগটো। এই মধুৰিৰ আগত বহুত বেনিফিটছ থাকে, আস্থামা ৰোগীৰ কাৰণে বহুত ভাল, বহুত ওপৰত আছে। মধুৰি গছ বহুত আছে, কিন্তু আমাৰ ঘৰত 3 জোপামান আছে। মই প্ৰত্যেক জোপাৰ পৰাই ছিঙো, একেবাৰে সৰু এই আগটো দেখিছে, ইমানটো ছিঙিব। এইফালে কেইটামান বেছি আগ নালাগে, 4 কাপ চাহৰ কাৰণে 4টা আগ ছিঙিলে হৈ যায়। এনে কোমলীয়া আগটো ছিঙিব, এনেদৰে হৈ গ'ল আমাৰ মধুৰি আগ ছিঙি আছে। মধুৰি লাগি আছে, বহুত মধুৰি লাগিছে, আৰু এজোপা মধুৰি আছে, তাৰ পৰা আমি ছিঙি লওঁগৈ। আহক চাওঁ কি বস্তু ৰেডি কৰিলোঁ। ৰেডি হৈ গ'ল বস্তু, ৰেডি হৈ গ'ল। কি আছে প্লেটত মই আপোনালোকক দেখাই যাম, যিহেতু আপোনালোকে গম পাইছে মই তুলসী ছিঙিলোঁ, মধুৰি আগ ছিঙিলোঁ। বাকীখিনি কি সামগ্ৰী আপোনালোকক জুম কৰি মই দেখাই দিম। আহক চাই লওক কি আছে বস্তুখিনি। প্লেটখনত কি লৈ লৈছোঁ আপোনালোকক প্ৰথমে দেখাইছিলোঁৱে। এয়া মই লৈছোঁ তুলসী ঠাৰিৰ সৈতে, তুলসী পাত আৰু ঠাৰি দুয়োটাই ল'ব লাগে, কিন্তু ঠাৰি বহুত গুণাগুণ আছে। তাতে লৈছোঁ 1.5 চামুচ হানি হাৰ্টৰ কাৰণে বহুত ভাল। আৰু এতিয়া আমি লৈছোঁ মধুৰি আগ, আৰু এই মধুৰিটো মই সজাই থৈছোঁ খাবৰ কাৰণে। এয়া লৈছোঁ হালধি, এয়া হালধি মই ঘৰতে কেঁচা হালধি শুকুৱাই পিচি পাউডাৰ বনাই থৈছোঁ। আদা এটুকুৰা লৈছোঁ, আদা টুকুৰা চাওকচোন ইয়াতকৈ পাৰিলে ডাঙৰে ল'ব, কিয়নো মই চাহ বনাম 4 কাপ, সেইটো কাৰণে ইমানটো জোখৰে লৈছোঁ। যিহেতু আদা যেতিয়া লয় অকণ সৰহকৈ দিব, কিয়নো আদাটো যেতিয়া আমি চাহত দিওঁ যাতে ডিঙিত অকণমান জিনৰ নিচিনাকৈ আদাটো দিলে ভাল লাগে খাই, মই তেনেকৈ ভাল পাওঁ। তাৰপিছতে লৈছোঁ জালুক আৰু ডালচেনি, আদা, হালধি, মধুৰি আগ, হানি, তুলসী, এই সম্পূৰ্ণ বস্তুখিনিৰ সৈতে আমি একাপ চাহ বনাম। আহক আমি কি কৰিম, 4 কাপ পানী দিছোঁ। 4 কাপ পানী, 3 কাপ চাহৰ কাৰণে মই বনাম। 4 কাপ পানী দিছোঁ, 1 কাপ কমাই দিব, 3 কাপ কৰিব। প্ৰথমে আমি এনেদৰে তুলসীখিনি দি লওঁ। তুলসীখিনি দিয়াৰ পিছত লগে লগে আদাখিনি দি দিব। আদাখিনি দিব, গুণ বহুত আছে,
কিয়নো তুলসীয়ে আমাক 24 ঘণ্টা অক্সিজেন প্ৰদান কৰে। মধুমেহ ৰোগৰ কাৰণে অৰ্থাৎ ডায়েবেটিছ ৰোগৰ কাৰণে তুলসী বহুতেই প্ৰয়োজন। মধুমেহ ৰোগীসকলে সদায় তুলসী পাত ৰাতিপুৱা খালী পেটত খাব লাগে আৰু এনেদৰে কাঢ়া বনাই সদায় খাব লাগে। মধুৰি পাতটো বহুতেই গুণাগুণ আছে, কিয়নো মধুৰি পাত আমাৰ কি হয় আস্থামা ৰোগীৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। আস্থামা ৰোগীৰ কাৰণে মধুৰি পাত বহুতেই লাভদায়ক। লগতে আমাৰ ওজন কমায় মধুৰি পাতে। সদায় যদি এনেদৰে সেৱন কৰে, এনেদৰে যদি কাঢ়া বনায়, চৰ্বি নাশ হ'ব। লগতে আপোনাৰ পাচন তন্ত্ৰ মজবুত হ'ব। যিসকলৰ অকণ দুৰ্বল অনুভৱ হৈ থাকে সেই দুৰ্বলটো গুচি যাব। আৰু পেটত যদি কিবা ঘাঁ থাকে সেই ঘাঁখিনিও আমাৰ এই মধুৰি পাতে শুকুৱাই দিয়ে। আৰু হালধিটো জানে, হালধি এণ্টিবায়'টিকৰ কাম কৰে। হালধি খালে আমাৰ বিষ চিষবিলাক সকলোবিলাকৰ পৰা উপশম হয়। সেইটো কাৰণে এনেদৰে সকলোবিলাক খাই দিলে গেছ, এচিডিটি, বদ হজম সকলোবিলাকৰ পৰা আমি বাচি থাকিব পাৰিম। লগতে আমাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং হ'ব। আদা আৰু আমাৰ হজম শক্তি বঢ়ায়। জালুক কেলছিয়াম, পটাছিয়াম, ভিটামিন চি থাকে, বহুতেই গুণাগুণ। এই চাহখিনি খালে আমাৰ সম্পূৰ্ণ পেটৰ যিবিলাক বেমাৰ থাকে গেছৰ পৰা, এচিডিটিৰ পৰা, বদ হজমৰ পৰা আৰু বিশেষকৈ আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং হ'বৰ কাৰণে মধুৰি পাত, তুলসী পাত সকলোবিলাক বহুত ইম্পৰ্টেণ্ট। এই সকলোবিলাক মিলাই যদি আমি এনেদৰে সদায় কাঢ়া বনাই খাওঁ, আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং হৈ থাকিব। আশা ৰাখিছোঁ সকলোৱে এনেদৰে, যিহেতু মোৰ অলমষ্ট হৈ গৈছে, উতলা হৈ গৈছে। এয়া 1 গিলাচ বাকি ল'লোঁ। এতিয়া মই দিম 1 চামুচ হানি আমাৰ হাৰ্টৰ কাৰণে বহুত ভাল, স্কিনৰ কাৰণে ভাল আৰু হজম শক্তি বঢ়ায়, লগতে মোটাপা দূৰ কৰে। সদায় আপোনালোকে এনেদৰে হানি খাব। যিসকলৰ ৰাতি হজম নহয়, যিকোনো খাদ্য খোৱাৰ পিছত হজম নহ'লে কি কৰিব, ৰাতি সদায় 1 চামুচ খানা খোৱাৰ পিছত খাই দিব, হজম শক্তি বাঢ়িব। আৰু মোটাপা কমাবলৈ হ'লে এনেদৰে কাঢ়া বনাই এনেদৰে 1 চামুচ হানি মিক্স কৰি খাব। আৰু যিসকলে হানি খাই বেয়া পায়, গুড় দি খাব। হৈ গ'ল চাহ, আপোনালোকে যদি কয় কাঢ়া। এই চাহকাপ যিহেতু মই সদায় খাওঁ, এতিয়া মই একচুৱেলি এনেদৰে 1 গিলাচ খাওঁ। আৰু মই সদায় এনেদৰে 1 গিলাচ খোৱা অভ্যাস আছে, কিন্তু আপোনালোকে সৰু কাপত 1 কাপকৈ খাব, পিছত লাহে 1 গিলাচ খাব পাৰিব। মোৰ 1 গিলাচ খালে মোৰ ভাল লাগে, যিহেতু ইয়াৰ বহুত বেনিফিটছ আছে। ক'লোৱে পাচন তন্ত্ৰ মজবুত কৰে, আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰে, অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, গেছ, এচিডিটি, বদ হজম আৰু পেটত যদি কিবা ঘাঁ লাগে সেয়া দূৰ কৰে। আৰু আস্থামা ৰোগীৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল, হেল্থৰ কাৰণে ভাল। আৰু যিহেতু ইমান সকলোবিলাক যদি ভালেই হয়, আমি একাপ চাহ কিয়নো বনাই নাখাওঁ, সেয়ে মই সদায় বনাই খাওঁ। আশা ৰাখিছোঁ আপোনালোকে এনেদৰে বনাই খাই একাপ অকণ খাই চাই লওঁ দেই। বহুত ভাল লাগে। ডিঙিত যেতিয়া মই আদাটো দিছিলোঁ, অকণ সৰহকৈ দিছিলোঁ, ডিঙিত ধৰি যায়। আপোনালোকে তেনেদৰে বনাই খাব। আশা ৰাখিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পায় আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।